নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মই জ্যোতিস্মিতা আমাৰ চেনেল হাজৰিকা চিষ্টাৰ্ছলৈ স্বাগতম জনাইছোঁ। সকলো নিশ্চয় ভালে কুশলে আছে আৰু আজি লৈ আহিছোঁ মই এটা বিয়াৰ ভিডিঅ' আৰু বিয়াখন হয়তো কাৰ থাম্বনেইল দেখি অলৰেডি চাগে গম পালেই। বিয়াখন হৈছে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া দেৱৰ ভাতৃ, আমাৰ সন্মানীয় আৰু একেবাৰে মৰমৰ মণিদাৰ। আৰু সেই গতিকে মই ওলাইছোঁ বিয়ালৈ যাবৰ কাৰণে। আৰু বিয়াখনত গৈ সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু বহুত ধৰণৰ অনুষ্ঠানবোৰ হৈ আছিলে আৰু ইমান যে বেছি মানুহ আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম, তাৰ কাৰণে ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া উলিয়াই লৈছোঁ কেইযোৰমান চাদৰ মেখেলা আৰু এই কেইযোৰ চাদৰ মেখেলা মোৰ গোটেই কেইযোৰে বহুত বেছি পচন্দৰ। চ' মই ডিচাইড কৰিব পৰা নাই যে মই কোনযোৰনো চাদৰ মেখেলা পিন্ধি যাওঁ। তাৰপিছত মই ভাবি উলিয়ালোঁ যে মই ৰেড কালাৰ চাদৰ মেখেলাযোৰ পিন্ধি যাওঁ। আগতেও মই ৰেড কালাৰযোৰ এখন বিয়াত পিন্ধিছোঁ বাৰ, চ' মই ভাবিলোঁ এইযোৰে পিন্ধি যাওঁ। আৰু ৰেড কালাৰ কাপোৰযোৰ গোটেইযোৰ হৈছে এইযোৰ, মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত মই এইযোৰৰ লগত মিলাকৈ এইডাল চেইন বাছি ল'লোঁ। আৰু জানেনে এইডাল চেইন বহুত বেছি পুৰণি হয়, মানে মোৰ দেউতাৰ মাকে মোৰ আইতাই মোৰ মাক গিফ্ট দিছিলে। আৰু এইডাল গোটেইডাল সোণৰ হয় লকেটটো, আৰু মোৰ বহুত বেছি ভাল লাগে, বহু পুৰণি। আৰু এইযোৰৰ লগত মেটচ কৰাকৈ মই এইযোৰ ফুলি কিনি লৈছিলোঁ আৰু এইডাল বেলেগ এডাল চেইনত মই লকেটটো লগাই লৈছিলোঁ। তাৰপিছত মই ইয়াৰ লগত পিন্ধিলোঁ এটা আঙুঠি আৰু এনেকৈ আৰু ব্লাউজটো অকণমান চেঞ্জ কৰিলোঁ। অলপমান মই দীঘল হাতৰ এটা অনলাইন অৰ্ডাৰৰ ব্লাউজ পিন্ধিলোঁ চিলভাৰ কালাৰ, যিহেতু চিলভাৰ কালাৰৰ গুণা আছিলে। চ' মই এনেকৈ ৰেডি হ'লোঁ। গোটেইখিনি দেখাই থাকিম, কেনেকুৱা লাগে কি কথা সকলোবোৰ জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক আগবাঢ়ো। ত' মই ৰেডি হৈ গ'লোঁ আৰু এইটোৱে আছে ব্লাউজটো। মই এইটোৰ লগত এইটো মিলাই পেলাই পিন্ধিলোঁ আৰু সঁচাকৈ ধুনীয়াকৈ মেটচ হৈ গৈছিলে। চ' এতিয়া ব'লক দেৰি নকৰোঁ, বিয়া খাবলৈ যাওঁ। আমি আহি পেলাই পাই গ'লোহি আৰু আপোনালোকক চাগে কোৱাৰ প্ৰয়োজনেই নাই, দেখিয়ে চাগে গম পাইছে ইমানেই বেছি গাড়ী, দুখন ফিল্ড পূৰা ভৰ্তি আৰু ইমানেই বেছি মানুহ। এনেকুৱা লাগিছে যেন মেলা চাব আহিছোঁ বা ক'ৰবাৰ সাহিত্য সভা চাব আহিছোঁ। বাৰু দেৰি নকৰোঁ, ব'লক বিয়াঘৰৰ ভিতৰলৈ সোমাই যাওঁ। এয়া আমি আহি পেলাই ৰভাতলত বহিছোঁহি আৰু খালি দেখি আছোঁ মানুহ, কেৱল মানুহ। এতিয়ালৈকে আমি দৰা কইনাক লগ কৰিব পৰাই নাইকিয়া, কাৰণ দৰা কইনাৰ ওচৰত ইমানেই বেছি মানুহ, খালি স্কিনত অলপ অলপকৈ দেখা পাইছোঁ। আৰু এইফালে দেখিছেনে দৰা কইনা বহি আছে, ভালকৈ দেখাবই পৰা নাইকিয়া। বহুত বেছি মানুহ আছে, ফটো উঠিবৰ কাৰণে, লগ কৰিবৰ কাৰণে বহুত বেছি মানুহ। তাৰপিছত এইফালে আমাৰ সকলোৰে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সেইদিনাখনি আছিলে জন্মদিন। সেই গতিকে বিয়াঘৰতে বাৰ্থডে চেলিব্ৰেশ্যন কৰা হৈছিলে। আৰু এয়া হৈছে আমাৰ অতিকৈ মৰমৰ আমাৰ হিমু মামা, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, ভগৱানে যেন তেখেতক ভালে কুশলে ৰাখে। এই আৰু সকলোৱে ফূৰ্তি কৰিলে, কেক কাটিলে। আৰু এয়া আমাৰ কাষত আছে আমাৰ স্বাস্থ্যমন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়া দেৱ। তাৰপিছত এয়া দৰা কইনা ফাইনেলি আমি গ'লোঁ, লগ কৰিলোঁ। তাৰপিছত মাথাৰ দি পেলাই আমি আহিলোঁ খাবৰ কাৰণে। আৰু এইফালে আছিলে ভেজ আৰু এইফালে আছিলে নন ভেজ, আৰু পাৰ্টি বুলি ক'লেতো নন ভেজেই প্ৰথমতে আহে। চ' আমি সোমাই দিলোঁ নন ভেজত। আৰু মানুহ চাওক আৰু হ'বই দিয়কচোন, যিহেতু মন্ত্ৰীৰ ঘৰৰ বিয়া নহয় জানো। আৰু আমি এতিয়া সোমাই আহি আছোঁ। আৰু এইফালে মন কৰিছেনে, এইখিনি হৈছে শিৱসাগৰ চৰাইদেউ দল। আৰু এইফালে ধুনীয়াকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছিলে তেওঁলোকে ৰিচিপশ্যন ৰুমত, আৰু ল'ৰাসকলেও ধুতি আৰু ধুনীয়াকৈ গামোচা লৈ আছিলে। আৰু সঁচাকৈ দেখি বহুত বেছি ভাল লাগিছিলে। আৰু আমি সোমাই আহি আছোঁ। তাৰপিছত বহুতখিনি আইটেম আছিলে খোৱাৰ, কিন্তু গোটেইখিনি মানে লোৱাটো একেবাৰে অসম্ভৱ, কাৰণ ইমানেই বেছি মানুহ। চ' ধুনীয়াকৈ আমি খালোঁ। তাৰপিছত এইফালে চাওকচোন, চাৰিওফালে খালি মানুহে দেখা পাব, বহুত বেছি মানুহ। আপুনি যদি এজেগাত ৰৈ দিয়ে, মানে নিজে ঠেলা হেঁচাতে গৈ কোনোবাখিনি পাবগৈ, এনেকুৱা অৱস্থা হৈছিলে।
পিছত আমি খাই কৰি আহি ইয়াত অলপ টাইম বহিলোঁ আৰু খানাও বহুত বেছি টেষ্টি আছিলে, ভেজ নন ভেজ দুইটা আছিলে। তাৰপিছত আমি ইয়াতে অলপমান এয়া জোৰোণৰ ভিডিঅ'খিনি দেখুৱাই থকা হৈছিলে। আমি ইয়াতে অলপ টাইম বহিলোঁ, চালোঁ আৰু আপোনালোককো অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। তাৰপিছত ইয়াতে অনুষ্ঠান কিছুমানো হৈ আছিলে আৰু এতিয়া যোৰহাটৰ জুমন নামৰ ল'ৰাজন দেখিছেই চাগে ভিডিঅ' ভাইৰেল হৈ আছিলে কেইবাটাও ভিডিঅ'ত বিয়া নামৰ, আৰু সঁচাকৈ তেখেতৰ কণ্ঠ বহুত বেছি মানে মানুহৰ মন চুই যাব। ব'লকচোন তেতিয়াহ'লে তেখেতৰ বিয়া নাম শুনো। আৰু এনেদৰে ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰ হৈ আছিলে আৰু সময়খিনিনো কেনেকৈ গুচি গ'ল একদমেই ধৰিব নোৱাৰিলোঁ। আৰু আমি অহাৰ সময়ত ধুনীয়াকৈ যেন তেন ফটো দুখনমান উঠিলোঁ মনিতা আৰু বৌৰ লগত। তাৰপিছত যুগ্ম যোপানৰ শুভেচ্ছা জনালোঁ আৰু আমি এতিয়া ওলাই আহি আছোঁ। আৰু এয়া দেখিছেনে, আৰু এই এনেকৈ ধুনীয়া ধুনীয়াকৈ কেইবাখনো এনেকৈ কবিতা সজাই ৰখা হৈছে। মনিদাৰ স্বৰচিত কবিতা হয় আৰু সঁচাকৈ বহুত বেছি ধুনীয়া লাগিলে। তাৰপিছত আমি ওলাই আহি আছোঁ আৰু ভাবি ল'লোঁ দুখনমান ফটো উঠি লওঁ আৰু বিয়া যাম আৰু ফটো নুঠিম এইটোতো কোনো হ'বই নোৱাৰে। চ' ফটো উঠি ল'লোঁ। আৰু আমাৰ কইনাৰ ঘৰো হৈছে কলিয়াবৰতেই আৰু কইনাৰ নাম হৈছে অৰিহণা হাজৰিকা আৰু বাক আমি আগৰ পৰাই চিনি পাওঁ আৰু সঁচাকৈ কইনা দেখিবলৈ বহুত বেছি মৰম লগা। আৰু এয়া সঁচাকৈ ডেক'ৰেশ্যন বহুত বেছি ধুনীয়া হৈছিলে। আপোনালোকক অলপ যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ আৰু জনামতে ডেক'ৰেশ্যন আৰু পেণ্ডেল গোটেইখিনি গুৱাহাটীৰ বুলি গম পাইছিলোঁ। তাৰপিছতে আহিবৰ সময়ত দুখনমান ফটো উঠিলোঁ। মই ভণ্টিক মাৰি দিলোঁ, তাই মোক মাৰি দিলে। এনেদৰে আমি ফটো উঠিলোঁ আৰু এই আমি মনিটাৰ লগত ফটো উঠিলোঁ ঠেলা হেঁচা কৰি পেলাই। আৰু বহুত কেইজনো নেতা অভিনেতা আহিছিলে, কিন্তু ফটো উঠা লগ কৰাৰ কোনো চান্স নাপালোঁ কাৰণ বহুত বেছি মানুহ, মানে বহুত মানুহ আপোনালোকেতো দেখা পাইছেই আৰু যোনসকলেতো গৈ পাইছেই। আৰু ভিডিঅ'টো আচলতে মোৰ দিয়া বহুত বেছি লেট হৈ গ'ল কাৰণ মই কৰিছিলোঁ আগতেই এডিট, কিন্তু গোটেইখিনি ধুনীয়াকৈ এডিট কৰি গান চান দিয়াৰ পিছত মই ছেভ কৰিব লওঁতে ভিডিঅ'টো কি জানো টিপিলোঁ ডিলিট হৈ গৈছিলে। আৰু কিমানখিনি কষ্ট কৰাৰ পিছত যদি ভিডিঅ'টো ডিলিট হৈ যায় আকৌ মন নোযোৱা হৈ যায়, তাৰপিছত মই বিজি হৈ গ'লোঁ। তাৰপিছত এতিয়া মই সময় উলিয়াই ভিডিঅ'টো অলপ সময়ৰ ভিতৰতে এডিট কৰি পেলাই দিলোঁ। কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু
শ্বেয়াৰ কৰিব নাপাহৰিব, আগৰ দৰে মৰম দিব। আজিলৈ আহিছোঁ, ভালে কুশলে থাকিব। ধন্যবাদ।